এইখন স্বাৰ্থপৰ পৃথিৱী হয়। ইয়াত দুখৰ কাৰণ সোধাতকৈ দুখ দেখি মজা লোৱা মানুহ বেছি। জোখতকৈ বেছি চিন্তা কৰিব নালাগে, কাৰণ জোখতকৈ বেছি চিন্তা কৰিলে সুখ শান্তি নষ্ট হয়। নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। ইয়াত কোনো কাৰো বাবে সদায় ৰৈ নাথাকে। হিংসা কৰি আনৰ ক্ষতি কৰিব পাৰে, কিন্তু নিজৰ উন্নতি কৰিব নোৱাৰে। গছৰ পাতবোৰ শুকান হৈ সৰি নপৰিলে যেনেকৈ নতুন পাত গজিব নোৱাৰে, সেইদৰে জীৱনত দুখ কষ্ট আৰু সংঘাত নাহিলে জীৱনত সফলতাও আহিব নোৱাৰে। আনক ঠগি তুমি সুখী হ'ব পাৰিম বুলি যদি ভাবিছা, তেন্তে সেয়া ভুল ভাবিছা। জীৱনে তোমাক কেতিয়াও সুখী হ'বলৈ নিদিয়ে। আনক ঠগি তুমি কেতিয়াও ৰজা হ'ব নোৱাৰা। আনক কন্দুৱাই তুমি কেতিয়াও হাঁহিব নোৱাৰা। এটা কথা জানি থোৱা, আজি যিটো তুমি আনক দিবা সেইটো তুমিও ঘূৰাই পাবা। সেয়া সন্মান বা মৰম চেনেহেই হওক বা দুখ কষ্টই হওক। জীৱনত ডাঙৰ হওক, কিন্তু কাৰোবাক সৰু কৰি নহয়। জীৱনত হাঁহক, কিন্তু কাৰোবাক কন্দুৱা নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। জীৱনত জয়ী হওক, কিন্তু কাৰোবাক ঠগাই নহয়। স্পীড ব্ৰেকাৰ যিমানেই ওখ নহওক কিয়, গাড়ীৰ গতিবেগ কমালে কেতিয়াও ঠেকেচা নাখায়। একেদৰে সমস্যা যিমানেই ডাঙৰ নহওক কিয়, যদিহে ধৈৰ্য শান্তিৰে বিবেচনা কৰি আগবঢ়া হয়, তেন্তে জীৱনত কেতিয়াও ঠেকেচা খাব লগা নহয়। যিজন মানুহে সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে, অৱশেষত তেওঁৱে অকলশৰীয়া হৈ পৰে। আপুনি কুকুৰ এটাক এসপ্তাহ যত্ন লওক, সি আপোনাক জীৱনত কেতিয়াও নপাহৰে। কিন্তু আপুনি মানুহ এজনক 7 দিন কিয় 7 বছৰ যত্ন লওক, তেওঁ আপোনাক এদিনতে পাহৰি যাব। কোমল আৰু দয়ালু মনৰ মানুহবিলাক মূৰ্খ নহয়। তেওঁলোকে জানে মানুহে তেওঁৰ সৈতে কি ব্যৱহাৰ কৰিছে, তথাপিও সকলোকে ক্ষমা কৰি দিয়ে, কাৰণ তেওঁলোকৰ এখন খুব সুন্দৰ হৃদয় আছে।